যিজন লোকে তোমাক তোমাৰ বিপদৰ সময়ত এৰি দিছে, যিজন লোক তোমাৰ প্ৰয়োজনত কিবা উজুহাত উলিয়াই তোমাৰ পৰা আঁতৰি ফুৰিছে, তুমি সদায়ে মনত ৰাখিবা তেওঁ তোমাৰ কেতিয়াও আপোনেই নাছিল। যিজনে তোমাক দেখিও নেদেখাৰ এক্টিং কৰে, তুমি ধৰি ল'বা তেওঁ এনেকুৱা এজন মানুহ যি সদায়ে তোমাকেই নটিচ কৰি আহিছে। এই সংসাৰৰ নিয়ম। সুখ তুমি আনৰ পৰা পালেও দুখ কিন্তু সদায়ে নিজৰ আপোনজনৰ পৰাই পোৱা হয়, নহয়নে বাৰু কথাটো? বিপদৰ বন্ধুৱেই প্ৰকৃত বন্ধু। মানুহৰ প্ৰকৃত পৰিচয় সদায় বিপদৰ সময়তহে পোৱা যায়। বেয়া সময়বোৰেই আমি নিজৰ আপোন বুলি ভাবি অহা চিনাকি মুখবোৰৰ প্ৰকৃত স্বৰূপ উদঙাই পেলায়। সেয়েহে কয় চাগে, ঘড়ী মে হামেশা ফুল নেহি কাটে হোতে হে। যিবোৰ মানুহে সদায় আনৰ ভুলবোৰহে দেখি থাকে, আনৰ বেয়াটোহে যিবোৰ মানুহৰ চকুত সোনকালে পৰে, সেইবোৰ মানুহেই মোৰ দৃষ্টিত সেই ভেনামাখিটো হয় যি সদায় ফুলৰ সলনি গেলা লেতেৰা পচা বস্তুতহে পৰেহি। আমাৰ কাকুৱে সেইবোৰ মানুহৰ পৰা সতৰ্ক হোৱাটো সমূলোৱে প্ৰয়োজন নাই। যিসকল লোকে আমাক কোনোদিনেই নিজৰ বুলি পচন্দই কৰা নাছিল, আমি সতৰ্ক বা সাৱধান সেইসকল মানুহৰ পৰাই হোৱাটো অতিকে আৱশ্যক, যিসকলে আমাৰ ওচৰত সদায়ে আমাক ভাল পোৱাৰ অভিনয় কৰি থাকে। আজি এজনে যদি কোনো অন্য এজনৰ বদনাম তোমাৰ আগত গাই ফুৰিছে, তেন্তে তেওঁৰ কথাত একো নজনাকৈ কোনো ধৰণৰ হয় ভয় নিদিবা। কোনে জানে আজি তোমাৰ আগত বদনাম গোৱা সেই মানুহজনে কাইলৈ অন্য এজনৰ আগত তোমাৰ সেই একে বদনামকে গাব পাৰে। বন্ধুত্ব গঢ়িবলৈ যদি এজন ভাল বা সঁচা অন্তৰৰ মানুহৰ অনুসন্ধানত আছা, তেন্তে মই কওঁ শুনা, সেই আশা তোমাৰ কেতিয়াও পূৰণ নহয়। তুমি নিজে এজন ভাল আৰু সৎ হৈ যোৱাচোন, তেতিয়া হয়তো অন্য কোনো এজনৰ সেই অনুসন্ধানৰ অন্ত পৰিব। কেতিয়াও নিজক লৈ গৰ্ব নকৰিবা। সদায় মনত ৰাখিবা, এটা পাথৰ সদায় পানীত ডুবি যায় কেৱল মাত্ৰ তাৰ ৱেটৰ বাবেহে। বিপৰীতে এটা পাথৰতকৈও 1000 গুণ ৱেট থকা এখন জাহাজ পানীত উপঙি থাকে কেৱল মাত্ৰ তাৰ কণ্ট্ৰলিং ছিষ্টেমৰ বাবে বা পানী প্ৰসাৰিত কৰিব পৰা ক্ষমতাৰ বাবে। সেয়েহে জীৱনত সফলতাৰে জীয়াই থাকিবলৈ হ'লে আমি বহুতো ঘাত প্ৰতিঘাতৰ মুখামুখি হ'বই লাগিব। জীৱনত বেয়া সময়ো আহিব, ভাল সময়ো আহিব। জীৱনত আমি স্বাৰ্থপৰ মানুহকো লগ পাম আৰু সৎ সহজ সৰল মানুহকো লগ পাম। কিন্তু এটা কথা মন কৰিছানে, আমাক সদায় প্ৰতিটো পুৱাই এটা নতুন কামৰ প্ৰেৰণা দিয়ে। কিছুমানৰ বাবে সদায়ে একেখিনি কামেই কৰিবলগীয়া থাকিলেও জীৱনটোক খুব ভালদৰে অনুভৱ কৰা সকলৰ বাবে প্ৰতিটো পুৱাই তেওঁলোকৰ মনত নতুন উদ্যমৰ সৃষ্টি কৰে। ঠিক একেদৰে প্ৰতিটো দিনৰ সামৰণিয়ে এক নতুন অভিজ্ঞতাৰো পাতনি মেলে। পৃথিৱীত প্ৰায় সকলোবোৰ বস্তুৱেই খুন্দা খালে ভাগি যায়, কিন্তু সফলতা এনেকুৱা এবিধ বস্তু যি খুন্দা খাইহে পোৱা যায়। সফলতা লাভৰ একমাত্ৰ ৰাস্তাটোৱে হ'ল বিশ্বাস। বিশ্বাসৰ অবিহনে জীৱন অসাৰ। এই বিশ্বাস য'ত সোমাই আছে বিষ আৰু য'ত সোমাই আছে তোমাৰ আশ্বাস। এই বিশ্বাস কেৱল মাত্ৰ মানুহৰ ক্ষেত্ৰতেই সীমাবদ্ধ নহয়। এই বিশ্বাস হৈছে তোমাৰ ইচ্ছাৰ, তোমাৰ আকাংক্ষাৰ, তোমাৰ আগ্ৰহৰ, তোমাৰ কষ্টৰ, তোমাৰ ক্ষমতাৰ, তোমাৰ সততাৰ, তোমাৰ প্ৰেৰণাৰ আৰু তোমাৰ লক্ষ্যৰ। আজিলৈ আহোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।